যিহেতু আজি আমি গৈ আছো নাচুলা আৰু এতিয়া কেলে আহিলা আমি আসলতে বহুত আশাৰে আহিছিলো ছিকিমত আহি বৰফ চাবলৈ পাম নেকি বুলি আজি পামেই কিন্তু যোৱাকালি আমি নাপালো যোৱাকালি আমি গলো চাংগুলেক তাৰ পাছতে নাটুলা পাছ তাৰ পাছতে বাবা হৰভজন সিং মন্দিৰলৈ তিনিটা জেগাত আমি কালি ঘূৰিলো বহুত বেছি ভাল লাগিলে মানে বহুত এনজয় হ'ল বহুত ভাল লাগিলে আৰু আজি আমি ক'ত যাম আজি আমি ছিকিমলৈ আজি আমি যাম গাড়ী আহি আছে আমাৰ ৰখি আছো গাড়ী হোটেলতেই ব্ৰেকফাষ্ট কৰি ললো আৰু পূজা আজিতো বেছিয়ে খাটাৰনাক হ'ব ঠাণ্ডাটো আৰু খাটাৰনাককে কাপোৰবোৰ মেৰিয়াই লোৱা দেই গাড়ীখন ৰৈ ৰৈ আমি এই পাৰ্কিঙৰ ওচৰলৈকে আহি গ'লো ইয়াতে হেনো গাড়ীখন আহিব আৰু যোৱাকালিও আমি এইটো পাৰ্কিঙৰ পৰাই যাত্ৰাটো আৰম্ভ কৰিছিলোঁ আৰু আজিও এইটো পাৰ্কিঙৰ পৰাই মানে আমাৰ যাত্ৰাটো আৰম্ভ হ'ব আৰু ইয়াত মানুহ চাওক না কিমান মানুহ ইয়ালৈ আহিয়ে গম পাইছো যে কিমান হাজাৰ হাজাৰ মানুহ ছিকিমলৈ আহে দেই বাকী পাপু আজিতো বেছিয়ে ঠাণ্ডা লাগিব একদম ৰেণ্টত ল'ব লাগিব কাপোৰ আজি ইয়াত মানে জাকেট বিলাকো ৰেণ্টত পায় গাড়ীত উঠি ললো যোৱাকালি আমি পাছফালে বহিছিলো আৰু আজিও চাৰিজনে পাছফালে বহিছো একদম ধুনীয়াকৈ আৰু আজি আমি য'ত যাম মানে তাত থকা হ'ব ৰাতি থাকি কালি আকৌ ঘূৰি আহিম মানে আজি মানে য'ত যাম য'ত থাকিম য'ত খাম যি খাম চব মানে সেই পেকেজটোৰ ভিতৰতে আছে ছিকিমত মই এটা বস্তু লক্ষ্য কৰি আছো মাজে মাজে মানে এই পতকাবিলাক ওলোমাই লগাই থৈ দিয়ে মানে এনেকে কিয় লগাই এইবোৰ সেইটোহে মই বুজি পোৱা নাই মানে ইয়াতে অলপ ৰখাই দিলে আৰু এই জেগাখিনিৰ নাম হেনো 7 চিষ্টাৰ সৌফালে এটা ৱাটাৰফলো আছে আৰু চাওকচোন কিমান মানুহ ইয়াত ৰখিছে গাড়ীবোৰ ৰখিছে জেগাবোৰ চাবলৈ কিনো স্পেচিয়েল আছে অকমান আগলৈ গৈহে চাগে গম পাম ঐ বলা একদম বলা এই তোমাৰ মানুহজনী পাহৰি গলা অহো ঠিকে আছে দেই ঠিকে আছে চাওক কিমান ওপৰৰ পৰা পানী পৰিছে ভাল লাগিছে জানো গম পাইছে ভাল লগা নাই বুলি ইয়াতকৈ আমাৰ ঘৰৰ ওচৰত একদম বম ডাঙৰ ৱাটাৰফল আছে এইটোনো কিনো দেই এই পপকৰ্ণ কিতনা পেকেট 30 আচ্ছা लौसन অসমীয়া বুঝি পায় आसामी समझते नहीं ना हिंदी समझते हैं हिंदी आप लोग क्या नेपाली हम लोग চিকিমিছ আচ্ছা আৰু ইয়াত মানে য'তে নাযাওঁ কিয় দোকান পায় আৰু দোকান পাইছে যেতিয়া এই সৰু সুৰা কেইটামান বস্তু কিনি ললো আৰু ম'ম' বোলে স্পেচিয়েল ম'ম' পায় ইয়াত লোকেল চিকেন দিছে খোৱা ব্ৰইলাৰ নোখোৱা গম পাইছে বাৰু ইয়াত লোকেল দিছে বোলে এটা খাই চোৱা কেনেকুৱা লাগে ইমান দূৰ আহিছে যেতিয়া ন চিকেনৰ ম'ম' খাই যাব লাগে কেনেকুৱা পৰিব লাগে নে বাৰু ইমান দামী বস্তুটো গোটেই খাব পাৰিবা সানি আনি খোৱা আৰু এটা কথা ছিকিম আহিলে মানে গেংটকৰ কথা কোৱা নাই মই যেতিয়া নেকি আমি ওপৰলৈ যাওঁ মানে তেতিয়া সেই সৰু সৰু পানী বটল নাপায় এনেকুৱা ডাঙৰ ডাঙৰ পানী বটল ল'বলগীয়া হৈ যায় মানে সেইকাৰণে এটা উপায় গাড়ীত বহি ললো আকৌ আৰু অলপ বাহিৰলৈ দেখুৱাই দিছো ৰাস্তাৰ অৱস্থা চাওক কিমান ভয়ানক এইফালে চাওক তললৈ পৰি গ'লে আৰু ঠিকেই নাই কি হ'ব ৰখি গৈ আছে গাড়ীখন মানে ৰাস্তাৰ কাম চলি আছে ৰাস্তা ব্লক হৈ গৈছে সেইফালে চাওক জেচিবি চলি আছে এইফালেও চলি আছে পুৰা মানে একদম কাম আমাৰ গাড়ীখন আকৌ ৰখাই দিলে এটা জেগাত এইবিলাক হৈছে হোটেল খোৱা দিব এতিয়া আমাক ভাত চাত কিবা কিবি লাইন পাতিব লাগে হেনো চাওক না লাইন কে গৈ আছো পূজা পাছফালে যাও তুমি কেলে নিজৰ ইচ্ছা যি খাই মাছ খাই মাংস খাই এতিয়া একফালৰ পৰা দি যাব যি ইচ্ছা তাকে লৈ খাই গ'লে চব্জি দিলে স্লাড দিলে এতিয়া দালি দিছে আণ্ডা দিছে আণ্ডা থেংক ইউ তোমালোকে কি ল'লা কণী মাংস মানে এই যিটো খানা এই খানাটো মানে আমাৰ পেকেজটোৰ ভিতৰতে আছে আমি নিজে পইচা দি খাব নালাগে যিটো পেকেজ আমি মানে বনাইছিলো সেই পেকেজটোৰ ভিতৰতে এইটো খানা আছে আৰু ইয়াত মাছ নাপায় কণী খাব লাগিব নাই মাংস খাব লাগিব খানাটো খালো বাৰু বাকী কেনেকুৱা লাগিলে খোৱাটো সেইটো কোৱা বঢ়িয়া বাকী এই দুদিন যি খানা খাইছিলো তাতকৈ বহুত ভাল যোৱাকালি কিন্তু বহুত ভাল লাগিছিলে যাত্ৰাটো কৰি আজি মানে এটা ভাল লগা নাই কিয় ভাল লগা নাই মই কৈ আছো যোৱাকালি আমি বাবা হৰভজন সিং মন্দিৰ নাটুলা আৰু
গৈছিলোঁ আৰু যি কি নহওক মানে ৰাস্তাৰ পৰা গৈ থাকোঁতে নাজাৰাবোৰ চাই ভাল লাগিছিলে একদম ধুনীয়া ধুনীয়া পাহাৰবোৰ মানে নাজাৰাবোৰ চাই বহুত বেছি ভাল লাগিছিলে আজি কিন্তু নৰ্মেল মানে গেংটকৰ পৰা আৰম্ভ কৰিছোঁ এতিয়ালৈকে ভাত চাত খাই আহি গ'লোঁ মানে নৰ্মেলে মানে একদম গছ গছনি একেটাই মানে চাবলগীয়া একোৱেই হোৱা নাই ৰাস্তা কিনাৰে এতিয়া মানে সেই আমাৰ ওচৰৰ অৰুণাচলৰ পাহাৰবোৰৰ নিচিনাই মানে ইফালে গছ গছনি চাব পাৰে আপোনালোকে এয়া দেখিছে নহয় এনেকুৱাই মানে বেলেগ একো বাপৰে গাড়ী লাইন গাড়ী এইফালেও গাড়ী চাওকচোন এইফালেও গাড়ী চাওক পোকৰ নিচিনা হৈ আছে মানে ৱাটাৰফল এটা আছে ইয়াত হয়তো চাগে সেইকাৰণে ৰখাই দিছে নেকি গাড়ীবিলাক যিহেতু আজি আমি গৈ আছো নাচুলা আৰু এতিয়া কেলে হাঁহিলা আকৌ লাচুং চৰি লাচুং আৰু তাৰপাছত ইয়াতে মানে বহুত গাড়ীবোৰ ৰখি গৈছে কাৰণ আছে ৰখাৰ এইফালে চাওক এইফালে ডাষ্টবিন দেখিছে ন দুটা বম ডাঙৰ ডাষ্টবিন ইয়াত মানে প্লাষ্টিকৰ বটলবোৰ পেলাই দিবলৈ কৈছে লৈ যাবলৈ নিদিয়ে মানে আগলৈ মই ড্ৰাইভাৰক সুধিছিলো প্লাষ্টিকৰ বটলবিলাক যেতিয়া মানে মানুহে খাই বৈ বাটতে পেলাই দিয়ে তেতিয়া এই বৰফবিলাক পৰি থাকে ন গাড়ী চকাবলৈ শ্লিপ মাৰে যে সেইটো কাৰণে মানে এইবিলাক বটল মানে এলাও নাই ইয়াতে শ্লিপ মাৰে তেতিয়াহ'লে চকাচোন খিলি লগাই ল'ব পাৰে গাড়ী চকাবিলাকত শুনিছোৱে সুধিবা ড্ৰাইভাৰক সুধিবা কৈ দিব এনে ধেমালি কৈছো দেই ইয়াত যে অকল বটলবোৰ পেলাবলৈ কাৰণে গাড়ীখন ৰখাইছে সেইটো কথা নহয় মানে পাৰ্মিট বনাবলৈ কৈছে ড্ৰাইভাৰজনে সেইকাৰণে আমি অলপ ৰখি দিছো আৰু ফটো চটো মাৰি লৈছো নে কি কোৱা ভণ্টি বটলবোৰ চাইছা নাই চব ডাঙৰ বটল দেখিছা সৰু বটল এটাও নাই আছে বাৰু আছে মানে নাই ডাঙৰ পানী বটল পায় মানে 2 লিটাৰ वाला পানী বটলবোৰ পায় সৰু বটল নাপায় 10 টকীয়া বটল নাই এটাও মজা এটা হুৰুংগ পাইছো আকৌ আমাৰ ৰখাই দিলে আন্ধাৰে মুন্ধাৰে জেগা এটাত চাহ পানী খাই ল'বলৈ দিছে হাগি মুটি ল'ব দিছে মুটিলেও পইচা লাগে পায় ক'ত যোৱা মুটিলেও পইচা লাগে মই এই পিনে আন্ধাৰ মুটিম যোৱা গাড়ী একফালৰ পৰা নাহিলে হ'ল দিয়া বঢ়িয়াকে কফি বনাই দিছে আমাৰ বাইদেউজনীয়ে তাৰপিছতে তুমি কি খাবা লাল চাহ নে ব্লেক টি আজি মুঠতে গৈ কেৱল থকাটোহে হ'ব খোৱাটোহে হ'ব আৰু বাকী একো স্পেচিয়েল নহ'ব আজি দিনটো যি ভাবিছিলোঁ সেয়া নহ'লগৈ নাজানো একচুৱেলি গাড়ী আজি ভিডিঅ'টো বহুত ধামাকা হ'বলৈ গৈ আছে একদম মিছা নকবা দেই তেনেকুৱা কি হ'ব আৰু যিখিনি পাৰিছোঁ সেইখিনিয়ে দেখুৱাইছোঁ আৰু আপোনালোকক যিখিনি দেখিছোঁ সেইখিনি দেখুৱাইছোঁ বেলেগকেনো কি দেখুৱাম মানে যিখিনি ভাবিছিলোঁ সেইখিনি নহ'লগৈ হয়তো অহাকালিহে হ'ব আচলটো মানে আমাৰ জেগাত আহি পাই গ'লো सुमन आपका नाम और ये जगह का नाम क्या था लाचुंग এইটো হৈছে আমাৰ হোটেল ইয়াৰ ওপৰতে আজি আমি থাকিম আৰু এতিয়া ইয়াত মানে বহুত ব্যৱস্থা আছে মানে জুই চুইও জ্বলাই দিব বহুত আছে আপোনালোকে ভিডিঅ'টো চাই থাকক পুৰা ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে এইজনে হৈছে আমাৰ ড্ৰাইভাৰ দাদাজন যিজনে আমাক গেংটকৰ পৰা ধুনীয়াকৈ লৈ আহিছে बिना गाना नाची आছো চলো हम लोगों को बुला रहा है चलो এই দাদাজন হৈছে আমাৰ মেনেজাৰ দাদাজন আৰু আমাক চাবি তাবি দি দিলে এতিয়া আমি ওপৰত যাব লাগিব থাকিব লাগিব আৰু ৰাতি ফুল ধামকা হ'বলৈ গৈ আছে এতিয়া আমাৰ গান বাজিব জুই জ্বলিব ডান্স হ'ব ৰুম এইয়া চাওক বাহিৰৰ নাজাৰাটো বৰফৰ সন্ধানত আছো এতিয়া আমি কিন্তু বৰফ বিচাৰি পোৱা নাই অহাকালি আমি বৰফৰ জেগাত যাম 100% গেৰাণ্টি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বৰফ চাবলৈ এইটোৱে হৈছে আমাৰ ৰুম আন্ধাৰ বঢ়িয়া এতিয়াহে অলপ সুকুন মিলতা হে 1 2 3 বাথৰুমটো চাওক না বাথৰুমটো চাওক পুৰা বঢ়িয়া এখন আইনা আছে কিমান ধুনীয়া আইনা একদম বাপৰে বাপ ইয়ালৈ আহিও যে ইমান ধুনীয়া বাথৰুম ইমান ধুনীয়া ৰুম পাম একেবাৰে ভবা নাছিলো গেংটকত যিটো হোটেলত আছিলো হোটেলটো মানে যদিও অলপ ষ্টেণ্ডাৰ্ড টাইপৰ হোটেল কিন্তু তথাপি মানে কিবা এটা ভাল লাগাত আছিলে আনকমফৰ্টেবল হোটেল আছিলে এই নৰ্মেল উশাহ লোৱাত কষ্ট হ'ব লোৱা
Pati lik ko Maria Mari. Hi. पटेल लिखा मारिया तेरी हाय মেমত এতিয়া আমাৰ কি হ'ব বন ফায়াৰ হ'ব অ গিটাৰ লৈ পেলাই খুব ডান্স হ'ব অ আৰু লগতে তুমি যদি কিবা মন যায় এইটো মোৰ 100 টকা এতিয়া আমি পাকঘৰলৈ সোমাই আহিলো আৰু ইয়াত মানে নিজে নিজে লৈ খাব লাগে ধুনীয়াকৈ বনাই থৈ দিয়া আছে মাত্ৰ ল'ব লাগে আৰু খাব লাগে মাংসটো নিজে ল'ব দিব নাই মাংস নাজানো আৰু কি নিজে ল'ব দিয়ে নে নিদিয়ে মাংসটো মানে বেলেগে দিছে খালি ভাতটো আমি নিজে লৈ খাব লাগে কালি আৰু ভাত লৈ ল'লো এতিয়া মাংসটো এই ভাইজনে আমাক দি দিব দিয়া বঢ়িয়া বঢ়িয়া পুৰা ফুল মস্তি বহুত ভাগৰ লাগে মানে ইয়াত অকণমান গাটো মানে অকণমান জপিয়াই দিলে বহুত বেছি ভাগৰ লাগে ইয়াত আমাৰ অসমৰ নিচিনা নহয় মানে ভবাই নাছিলো ইয়ালৈ আহিছে ইমান নাচ গান মানে এইবিলাক চলিব বুলি যিয়ে নহওক ফুল এনজয় কৰিবলৈ বহুত নাছিলো চাওক না ইমান ঠাণ্ডাত আছিলো হাত চাত কেকেৰা উঠি গৈছিলে এতিয়া চোলা তোলা খুলি দিছো মানে ইমান ঠাণ্ডা জেগাত চোলা খুলিব লগা হৈ গৈছে নাচি নাচি গৰম লাগি গৈছে বাকী যিয়ে নহওক আজি ভিডিঅ'টো কি কৰিম আৰু বেছি দীঘলে নকৰো চাগে নহয় জানো কি কৰি দিওঁ কালি আকৌ লগ পাম বৰফত